আজি আমি অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। অসমীয়া ভাষাৰ লিখিত ৰূপৰ প্ৰধান কাহিনী ক'ত পোৱা যায়? চৰ্যাপদত। চৰ্যাপদ কি? খ্ৰীষ্টীয় দশম শতিকাৰ পৰা চতুৰ্দশ শতিকাৰ সময়ছোৱাৰ ভিতৰত অসমৰ লিখিত সাহিত্যৰ সহজনপন্থী গীতৰ কথাকে চৰ্যাপদ বুলি কোৱা হয়। চৰ্যাপদ কেতিয়া ৰচিত হৈছিল? খ্ৰীষ্টীয় দশম শতিকাৰ পৰা চতুৰ্দশ শতিকাৰ সময়ছোৱাৰ ভিতৰত চৰ্যাপদবোৰ ৰচনা হৈছিল। চৰ্যাপদৰ ভাষাক হৰপ্ৰসাদ শাস্ত্ৰীয়ে কি ভাষা বুলি নাম দিছে? সন্ধ্যা ভাষা বা আলো আধাৰী ভাষা বুলি নাম দিছে। অসমীয়া ভাষাৰ উৎপত্তিৰে পৰা শংকৰদেৱৰ জন্মলৈকে এই যুগটো কোন এন্ধাৰ যুগ বুলি আখ্যা দিছে? কোনে এন্ধাৰ যুগ বুলি আখ্যা দিছে? পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে। প্ৰাক-শংকৰী যুগটো মূলতঃ কি সাহিত্যৰ যুগ? প্ৰাক-শংকৰী যুগটো মূলতঃ কাব্য সাহিত্যৰ যুগ। প্ৰাক-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন? মাধৱ কন্দলী। মাধৱ কন্দলীয়ে কেতিয়া ৰামায়ণ অসমীয়া ভাষালৈ ভাঙনি কৰে? চতুৰ্দশ শতিকা। মাধৱ কন্দলী কাৰ পৃষ্ঠপোষকতাত কাব্যত চৰ্চা কৰিছিল? বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত। গোৱালপৰীয়া লোকসাহিত্যৰ জনপ্ৰিয় সমল বুলিলে কিহক বুজায়? গোৱালপৰীয়া লোকসাহিত্যৰ জনপ্ৰিয় সমল হ'ল গোৱালপৰীয়া লোকগীত। তোমালোকৰ যিবিলাক ছাবজেক্টৰ সকলো কুৱেশ্যন এনচাৰ লাগে তোমালোকে মোক কমেণ্ট কৰি জনাবা।